হেল্ল' এভৰিৱান, আপোনালোক সকলোলৈকে পলমকৈ হ'লেও ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভিডিঅ'টো হৈছে উৰুকাৰ নিশা আৰু উৰুকাৰ নিশা আমি কি কৰিলোঁ, কি খালোঁ, কেনেকৈ কি বনালোঁ সকলোখিনি আপোনালোকক দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। যিহেতু ভোগালী হৈছে ভোগৰ উৎসৱ, সেইবাবে আমি কেইবাটাও আইটেমৰ আয়োজন কৰিছোঁ। লোকেল চিকেন আছে, ব্ৰইলাৰ আছে, গোটেইকেইটা মিলাই কেইবাটাও আইটেম আজি প্ৰস্তুত কৰিম। শেষলৈকে চাই থাকিব, দেখিব কি বনালোঁ। আৰু আজিৰ খানাটো আমাৰ আয়োজন কৰিছোঁ ভঁৰাল ঘৰৰ তলতেই আৰু মাজতে জুই ধৰি থকা হৈছে। জুই ৰুমৰ লগতে খাদ্যৰ সোৱাদ লৈ আজি আমি এয়া আৰম্ভ কৰিছোঁ আৰু এনেকৈ খায়ো থকা হ'ব, বনায়ো থকা হ'ব, এনেকৈয়ে চলি থাকিব আৰু শেষলৈকে চাই থাকক। এয়া ৰেডি হৈ গ'ল পোৰা মাংস আৰু এতিয়া পোৰা মাংস খাম। লগতে এইফালে হান্দি চিকেন বনাবৰ কাৰণে ৰেডি হৈ গৈছে। হান্দি চিকেনটো অলপ পাছত খাম আৰু এইখিনি হোৱাৰ পিছত। আৰু এইফালে একুৰা জুই, এয়া বাঁহৰ চুঙাত মাংস পুৰিবলৈ লোৱা হৈছে। এয়া পাপাই পুৰি আছে আৰু এইফালে মই মাংসখিনি ডিল কৰি আছোঁ, পোৰা মাংসখিনি। আৰু এয়া হান্দি চিকেন হৈ গৈছে আৰু অলপ পিছত এইখিনি খাব পৰা হ'ব। এয়া চুঙাত দিয়া মাংস অলৰেডি হৈ গৈছিল আৰু মায়ে চুঙাত দিয়া মাংসখিনি এতিয়া চুঙাৰ পৰা উলিয়াব। চুঙাত দিয়া মাংসখিনি খাবলৈ খুব টেষ্টি হৈছিল। যিহেতু চুঙাৰ ফ্লেভাৰ এটা আহে, সেইকাৰণে খাই ভাল লাগে। আৰু আমি পোৰা মাংস বহুতখিনি বনাইছিলোঁ, কাৰণ ভাতৰ লগত মাংস যিহেতু বেছি খাবলৈ মন নাযায়, সেইবাবে আমি আগৰ পৰাই খাই আছিলোঁ। আৰু আজি খানাটো ৰেডি হৈ গ'ল আমাৰ। এতিয়া এয়া ভাতৰ লগত লোকেল চিকেনৰ গ্ৰেভি, মাছ ফ্ৰাই আৰু চুঙাত দিয়া মাংস, পোৰা মাংস, এয়াই। বিহুৰ দিনা ৰাতিপুৱা এনেকৈ সকলোৱে মিলি আমি ঘৰতে প্ৰসাদ খাইছোঁ আৰু এয়া ৰ'দতে বহি পৰিয়ালৰ সকলোৱে মিলি চাহ খাবলৈ লৈছোঁ। চাহ, জলপান, লাড়ু, পিঠা সকলোবোৰ ৰ'দলৈকে লৈ আহিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ভ্লগৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাম। ধন্যবাদ।